আজি ৰাতিপুৱা কেমেৰাটো হাতত তুলি লৈছোঁ। ইয়াৰ কালি ৰাতি যিহেতু বৰষুণ দিছিলে, বৰষুণ দিয়াৰ কাৰণে দেখিছেনে ফুলবোৰ ইমান ভাল পাইছে। এইবিলাক ফুল এয়া দূৰৰ পৰা দেখাই দিওঁ। এইবোৰ তো মানে বৰষুণ দিলে খুব ভাল পায়। এজোপা দেখিছেনে কিমান ধুনীয়া, ইমান যত্নৰ ফলত ইমান ধুনীয়া হৈছে যে ফুলজোপা দেখিয়ে ভাল লাগে। গতিকে আপোনালোককো দেখুৱাই দিলোঁ এবাৰ। হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি একেবাৰে ৰাতিপুৱাতে কেমেৰাটো হাতত তুলি লৈছোঁ। এতিয়া 6টা বাজি গৈছে মাত্ৰ। তাৰপিছত এয়া আৰু মই এগিলাচ গৰম পানী, কুহুমীয়া গৰম পানী খাম। খাই পেলাই দৈনন্দিন কাম আৰম্ভ কৰিম। আজি আপোনালোকক অকণমান মোৰ ফুলবোৰ দেখাই দিম। কৈছোঁৱেই মই পেলনীয়া সামগ্ৰীত ফুল ৰুওঁ। যিমান পেলনীয়া সামগ্ৰী আছে সকলোতে ফুলবোৰ ৰুই থৈ দিওঁ। গতিকে সেই তেনেকৈ আৰু মানে পাছত নি পেলাই মই আকৌ ডাঙৰ টাবত ৰুই দিওঁ। পানী গিলাচ ইয়াতে থৈ দিছোঁ। পেলনীয়া সামগ্ৰী বুলি কৈছোঁ। এইটো এটা চাব দেই, এইটো উলিয়াব পৰা নাই, দেখোন বৰ টান হৈ আছে। এইটো দেখিছেনে পেলনীয়া সামগ্ৰীটো ভাঙি গৈছে। এনেকৈ ৰুই পেলাই আকৌ মই এনেকৈ ইয়াত ধুনীয়াকৈ থৈ দিওঁ। মানুহে গমেই নাপায় যে মই ইয়াতে ৰোৱা বুলি ভাবে। গতিকে এয়া আৰু বহুত ফুল, মোৰ বিভিন্ন ফুল আছে পেলনীয়া সামগ্ৰীত। এইবিলাক মই দেখুৱাম দেই। এইটো এটা, এইবিলাক এনেকৈ টেমাত ৰুই পেলাই আকৌ মই ইয়াত এনেকৈ ভৰাই থওঁ। এইটো এটা এনেকৈ পেলনীয়া সামগ্ৰী যিমান আছে। আৰু এটা দেখুৱাম দেই, এটা বটলত ইমান ধুনীয়াকৈ হৈছে। এডাল কি ফুল বুলি কয় জানো পাই, এডাল ধৰিব পৰা নাই ৰ'ব। আৰু কেমেৰাটো নিজে লৈছোঁ যে, এইটো দেখিছেনে, এইটো বটলত কিমান ধুনীয়া হৈছে দেখিছে। কমেণ্ট কৰিব দেই কেনেকুৱা লাগিছে। আৰু এইবোৰ মোৰ চব পেলনীয়া সামগ্ৰীতে আছে ফুলবিলাক। যিমান বটল আছে, এইবিলাক চবতে টাব আছে। টাবৰ বাদেও মই এনেকুৱা এইবিলাক দেখিছেনে, এইটো পনীৰৰ টেমা, এইটো এনেকৈ থৈ দিছোঁ। আকৌ এইটো নি পেলাই মই ড্ৰয়িং ৰুমৰ এতিয়া ডাইনিং টেবুলত চিৰামিক পট এটাত এনেকৈ সজাই থৈ দিওঁ। কিমান ধুনীয়া লাগিব কওকচোন। এইটো এনেকুৱা মই ভিডিঅ' দিম আপোনালোকক। আজি মই এনেই অকণমানকৈ দেখুৱাইছোঁ, অকণমানকৈ। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। অকল ৰাতি বৰষুণ দিছিলে যিহেতু অকল ফুল অলপ ফুল দেখাইছোঁ দেই। এইটো দেখিছেনে, এইটো মই এবাৰ মানে কাছাৰীত কিনিবলৈ যাওঁতে মোক কি বুলি ক'লে জানেনে, 1000 বুলি ক'লে। এইটো ফুলৰ দাম এনেকৈ ঘূৰাই দিছে। ৰাতি একেবাৰে জিলিকি আছিলে, দেখিছেনে এইটো। গতিকে মই ইমান ধুনীয়াকৈ হৈছে। এয়া এটা মানি প্লেণ্ট। এইটো মোৰ মানি প্লেণ্টৰ বহুত ভেৰিয়েণ্ট আছে, বহুত এইবোৰ দিছে পেলনীয়া সামগ্ৰীত। এইবোৰ মই ৰুই থৈছোঁ। এইবোৰ ৰাতিপুৱাই মই এইবিলাক সদায় মই এইটো এটা ডিউটি ফুলত কাম কৰাটো। এইটো এতিয়া লাগিয়ে ধৰিছে। এইটো মই পেলনীয়া সামগ্ৰীতে কৰি থৈছোঁ। পেলনীয়া সামগ্ৰীত মই কিমান ফুল কৰি থৈছোঁ এইবোৰ মই দেখুৱাম আপোনালোকক। গতিকে আজি যিহেতু বৰষুণ দিলে যোৱাকালি বৰষুণ দিয়াৰ কাৰণে ফুলবোৰ ইমান ধুনীয়া হৈছে। মই অকণমান বোলো ভিডিঅ' কৰি থৈ দিওঁ। মোৰ বেলকনিৰ ভিডিঅ'টো তলতো আছে ফুল। এইটো দেখিছেনে, এইটো সোমাই গ'ল তল ভিতৰত। এইটো ভিতৰতো এটা, এইটো উলিয়াব নোৱাৰি। এখন হাতে নোৱাৰি উলিয়াব। গতিকে এইটো এটা, এইবোৰ আৰু দেখাই দিওঁ মই। আৰু এটা এইটো এটা দেখিছে। এইটো চব মোৰ এইবোৰ পেলনীয়া সামগ্ৰীত থোৱা। মই ভাল টাবতো ৰাখিছোঁ, চব পেলনীয়া সামগ্ৰী বুলি নকওঁ। ভাল টাবতো ৰাখিছোঁ, কিন্তু পেলনীয়া সামগ্ৰীত কেনেকৈনো ফুল ৰুইছোঁ সেইটো মই আপোনালোকক ভিডিঅ' এটা খুব সোনকালে আনি আছোঁ। মোৰ ভিডিঅ'বোৰ চাই থাকিবচোন। আৰু এইটো এটা মানি প্লেণ্ট দেখিছেনে, এইটো এটা টেমাত, এইটো টেমাত মানি প্লেণ্টটো দেখিছে। এইটো টেমাত ৰুই পেলাই আকৌ মই এনেকৈ ইয়াত লগাই দিছোঁ। আৰু এইটো মই দেখাই দিওঁ পটককৈ। এইটো টেমাতে আছে। এইটো দুটা লাগিয়ে গৈছে। এয়া দেখিছে, এইবোৰ চব টেমাত ৰুইছোঁ। এইবোৰ টেমা। এয়া ফুলবোৰ দেখুৱাম আপোনালোকক। ফুলৰ এটা ভিডিঅ' মই দিম, কেনেকৈ মই পানী গিলাচ খাই লওঁ, ঠাণ্ডাই হৈ যাব। বৰষুণ দিলে ফুলবোৰ খুব ভাল পায় যে। আৰু এটা দেখাম দেই, এইটো ইমান ধুনীয়া হৈছে। এইটো চিনি পাইছে চাগে, বটল ইমান ডাঙৰ হৈছে দেখিছে। লগতে এজোপা অৰেগেনো। আজি বেলকনিখিনি দেখুৱাইছোঁ। পাছত মই তলত যি ফুল আছে চব দেখুৱাম আপোনালোকক। আপোনালোকে জানিব পাৰিব কেনেকৈ ধৰণে মই এইবিলাক ফুলবিলাক ৰুই থওঁ পেলনীয়া সামগ্ৰীত।
খুব ভাল লাগে। আৰু এইফালে এটা দেখাই দিওঁ দেই, ওপৰত যিহেতু দেখাইছোঁ, ওপৰৰ বস্তুখিনি দেখাই থৈ যাওঁ। এইবিলাক দেখিছে, এইবিলাক মোৰ এইবিলাক পনীৰৰ টেমা এনেকৈ, এইবিলাক গোটেইকেইটাকে পিনে তাতে 3টা আছে, 3টা এনেকৈ ভৰাই ভৰাই থৈছোঁ বেলেগ বেলেগকৈ একেলগে আনি পেলাই। এয়া এইবোৰ মোৰ এটা ৰাতিপুৱা মানে মোৰ প্ৰায় 1.5-2 ঘণ্টা এই ফুলখিনিৰ লগত কথা পাতোঁতেই সময় যায়। এইটো এটা মানি প্লাণ্টৰ ভেৰিয়েণ্ট, দেখিছেনে? এইটো মানি প্লাণ্টৰ ভেৰিয়েণ্ট। আৰু এইটো এটা চাব দেই, এইটো এটা ইয়াত ভৰাই থৈছোঁ মই এনেকৈ। এইটো আনি ধুনীয়াকৈ, ইমান ধুনীয়া হৈছে দেখিছেনে? এতিয়া মোৰ লগৰবিলাকে যেতিয়া চাই কয় যে আপোনালোকৰ হাতখন ভাল, কিন্তু হাতখন ভাল বুলি কথা নহয় আচলতে। হাতৰ ভাল হ'লে যে খুব যত্নৰ প্ৰয়োজন, আমাৰ যেনেকৈ ল'ৰা ছোৱালীক যত্নৰ প্ৰয়োজন, গতিকে এইবিলাক ফুলৰো বহুত যত্নৰ প্ৰয়োজন। গতিকে আৰু এটা চাব দেই, মোৰ এটা এইটো কেনেকুৱা ধুনীয়া হৈছে, ইমান ধুনীয়া হৈছে। এইটো দাঙি আনিছোঁ। এইটো কিবা হেৰি মিঠাতেলৰ গিলান আছিলে, এইজোপা ধুনীয়াকৈ লহপহকৈ বাঢ়িছে। এয়া অকলে হাতত কেমেৰাটো লৈছোঁ যে, গতিকে অকণমান অসুবিধা হৈছে বাৰু। কিমানখিনি দেখাব পাৰিছোঁ আপোনালোকক গম নাপাওঁ। এইফালেও এটা আছে এনেকুৱা, এইটো দেখিছেনে? এইটো মোৰ এটা এই ক'ত গ'ল, এইটো চিৰামিক পটত থৈছোঁ। এইটো এটা, এইটো উলিয়াবই নোৱাৰি এতিয়া। গতিকে সেয়াই আৰু এইবিলাক চব মোৰ যে দেখিছে, এইবোৰ টাবত মোৰ ভৰাইহে থৈছোঁ। এইবিলাক মই টাবত ভৰাইহে থৈছোঁ। কিন্তু ভিতৰত এটা এইটো পেলনীয়া সামগ্ৰী, এইটো টেমাত আছে। এইটো মই আনি পেলাই এনেকৈ টাবত থৈ দিওঁ তলত। ইয়াত এইটো তেনেকৈ আছে। এইটো একদম যত বান্ধি গৈছে, ভিতৰত সোমাই আছে। গতিকে সেয়া আৰু চাবচোন কেনেকৈ মই ৰাখিছোঁ ফুলো। আৰু এটা দেখাই দিওঁ দেই, এইফালে এটা এইটো দেখিছেনে? এইটো পেলনীয়া সামগ্ৰী তেনেকৈ ধুনীয়াকৈ ৰুই পেলাই এনেকৈ ভৰাই থৈছোঁ। সেয়া আৰু দিনটো আৰম্ভ কৰোঁগৈ। এতিয়া যিহেতু গৰম পানী 2 গিলাচ খাই মোৰ শেষ হ'ল, গৰম পানী 2 গিলাচ খালোঁ যিহেতু, তাৰপাছত আৰু বাকীবিলাক কাম কৰিম। আকৌ চকু ফুলিয়ে আছে নহয় জানো, শুই উঠি আহিছোঁহে মাত্ৰ। শুই উঠি বোলো কেমেৰাটো লৈ পেলাই, যিহেতু ফুলখিনি ইমান জকমকাই আছে, কেনেকৈনো নেদেখোৱাকৈ থাকোঁ। ভিডিঅ'বিলাক নকৰিলে বেয়াই লাগে। আজি বহুত ফুল ফুলি সৰি গ'ল, কিন্তু ভিডিঅ'বিলাক ৰখা নহ'ল। গতিকে সেইকাৰণে মই ভিডিঅ'টো ৰাখি থৈছোঁ। আৰু এটা আপোনালোকক দেখাম দেই, খুব ধুনীয়া এটা আছে ইয়াত হেৰি, এইটো দেখিছেনে? এইটো দেখিছেনে? এইটো ইমান ধুনীয়াকৈ হৈছে। বৰষুণ দিলে মোৰ মনটো খুব ভাল লাগে, ফুলবিলাকে খুব ভাল পাব। গতিকে ইহঁতক মই একেবাৰে ল'ৰা ছোৱালীৰ নিচিনাকৈ মানে যত্ন কৰোঁ। ল'ৰা ছোৱালীক যেনেকৈ ৰাতিপুৱা খোৱা দিয়া, দুপৰীয়া দিয়া যত্ন কৰোঁ, ঠিক তেনেদৰে মই ইহঁতকো যত্ন কৰোঁ। সেয়া ভিডিঅ'টো বেছি দীঘল নকৰোঁ, অকল ফুলখিনিকে খুৱাম বুলিয়ে মই আচলতে ভিডিঅ'টো কৰিছোঁ। ঠিক আছে, আজিলৈ ৰাখিছোঁ।